বুঢ়ী কুলক্ষণী বুঢ়ী জানো ননাহেঁতেন ভাল আছিলে বেলেগ বোৱাৰী আনিব পাৰিলো কুলক্ষণী শাহু এইটো মুখখন দে মুখতে ভাঙি কণাজনী বিউটিফুল বিউটিফুল তৰা বৰ লাকি তই বলিউডৰ একদম গায়িকা হ'ব পাৰিলে নহয় চিনেমা জগতত বেলেগক নালাগে তোকে ল'ব পাৰিলে ইমান ধুনীয়া কণ্ঠ কতেনো হেৰাইছে ঐ অথনিয়ে ক'লো ভাত পানীকেইটা বনাবলৈ এতিয়ালৈকে ভাত পানীকেইটা বনাই মই হয়তো 10বাৰ বনালো বনালে দেখুৱাব নালাগে মই আকৌ দেই ভাত হ'ল মা বনাই হ'লেই মুঠতে সেই সকলো বনাই হ'লে মই পাৰিম বুলি ভাবিছিলোঁ অকণমান বোলো ঘৰবোৰ চফা তফা কৰি লওঁচোন দিলোহেঁতেন ইমান কেটে কেটে ধৰিছে মোৰ কাণখন ধৰি গ'লগৈ পাই মই ভাবিছিলোঁ আকৌ পাকঘৰত বোলো ক'নো কাউৰীয়ে বিনাইছে পটককৈ কাউৰী সোমাই দিহে চেকুৰি আহিলোঁ তাৰপিছত কাউৰী নহয় বোৱাৰীহে হে এতিয়ালৈকে ভাতকেইটা বনা না সোনকালে ভাতকেইটা বনা আমি অকলে ভাত পানী বনাই কোনোখন খুৱাই বাই শোৱালোহেঁতেন দেই আমি আকৌ ইয়াতকৈ চোকা নহ'লতকৈ পাই নহ'লে কামেই নাজানো কৰিছোঁ মা একদম এই পাকঘৰত ইমান হুলস্থুল কৰিব নাপায় দেই মাইকী মানুহে লক্ষ্মী ওলাই লৌ মাৰিব গম পায়নে আৰু শুন মই কথা এটা কওঁ চাদৰ মেখেলাবোৰ খুলিবি মাৰ লগতে থাকিবি বুজিছ এইবাৰ নোহোৱাই দেখিবলৈ ভাল নালাগে নোৱাৰো আৰু দেই আপুনি সেইটো আৰু বেয়া পায়ো লাভ নাই ভাল পায়ো লাভ নাই লাগিলে এইখন ঘৰৰ পৰা গতিয়াই মোক উলিয়াই দিয়ক তথাপিতো মই চাদৰ মেখেলা আহিব নোৱাৰো দেই প্ৰয়োজন হ'লে আপুনিহে এই চুটি এইটো আধা চিলোৱা কাপোৰ কি পিন্ধিছে এইটো এৰক খাই দিবলৈ এৰিবি বুজিছ নাই হে কলিতানী বৰুৱানীহঁতে মোক দেখি তোক দেখি দেখি হাঁহিছে গম পা নাই মোক দেখি হাঁহা নাই কলিতানী বৰুৱানী বৰ সুবিধাজনক মানুহ নহয় মা আপুনি কিন্তু এদিন চাব কলিতানী আৰু বৰুৱানীৰ পৰা যদি আপুনি এদিন মানে বিপদত নপৰে মোক কাণ কাটি দিব দেই মই তেতিয়াই ল'ৰা ক'লো বোলো গাঁৱৰ মানুহ নানিবি গয়না সঁচবোৰ লৈ আনিলে একো কাম বন নাই মেখেলা চাদৰ পিন্ধি দিনটো খালি একদম কইনাজনী বিউটিফুল বাপেকৰ মাকৰ মূৰটো গাইছ তই এইবোৰ ইজনী মই বেনা মাৰি একদম মূৰটো ফালি পেলাম মোৰ একদম খঙতে আছে কেনেকুৱা টেষ্ট ইটানো কাকনিয়ে আকৌ অ' মা কিয়া এইকেইটা কাকনি সেইকেইটা কাৰ কণী হ'ব দেখা নাই নি আমাৰ গঁৰালত পৰা হাঁহৰ কণী হয় নি এনেও জানোৱেই হাঁহৰ কণী বুলি কুকুৰা নে হাঁহৰ সেইটোহে সুধিছোঁ তাই পৰা বুলি ভবা নাই নহয় মই এইবোৰ ভাত খাই খাবলৈ দি লওঁ নহ'লে এইবোৰ খাবলৈ নাপায় মৰিব নহ'লে বৰানী তোমাৰ কিটচেনৰ বস্তু দিলা চালো নহয় তুমি ভাল লাগিছে আৰু ভাত খালা নাই পিছে এতিয়া আজি কি আছে খানা ন আমাৰ কি হ'ব আমাৰ গাঁৱৰ এজনী সোমালেই নহয় একদম ঢেকীয়া বনাইছে কিবা বনাইছে অদৰকে একোৱেই নাজানে গম পানে এতিয়া মোক সুধিছে বোলে হাঁহৰ কণী নে বোলে কুকুৰা কণী সুধিবলৈ কণী দুটা কাৰ বুলি সুধিছে ইমান দেখিছেনে কেনেকৈ কথাবোৰ কয় এই নাই বোৱাৰী এজনী সংস্কাৰী নহয় গম পাই মই তেতিয়াই ল'ৰাক ক'লো এনেকুৱা বেকৱাৰ্ড জেগাৰ ছোৱালী নানো নাই ল'ৰাই নুশুনিলে মোৰ ঘৰ ষ্টেণ্ডাৰ্ডৰ লগত তাহাঁতৰ মিলিবনে বাৰু বাপেকে নাঙল ধৰে বুঢ়ানী বাপেকে নাঙল ধৰে আমাৰ চকচোন আমাৰ এখেতে ডিউটিলৈ যোৱাৰ প্ৰতি গাড়ীয়ে একদম বুজি নাপায় মই তাকে আজি কৈছোঁ আপোনালোকৰ বোৱাৰী এতিয়া মেখেলা নিপিন্ধে একদম কিমান ধুনীয়াকৈ আপোনালোকৰ জোৰ লগাই চুৰিদাৰ টুইদাৰ পিন্ধি আহে ন আমাৰ ষ্টেণ্ডাৰ্ডৰ লগত মিলাব লাগিব আমাৰ এজনী কিনো চাদৰ মেখেলাৰ পৰা পিন্ধে জানো এতিয়ালৈকে ভাত বহাই নাই সেই ৰাও চিঞৰ এটা মাৰিছে এতিয়া পাকঘৰৰ পৰা শুনিছিলোঁ ৰ'বচোন মই পাতিম ৰ'ব দেই ঠিক আছে দিয়ক আপোনালোকে তেতিয়া ভাত খাওক হ'ব দিয়ক কি হ'ল প্লিজ গমেলিয়াছ কেলে তুমি নিজেওতো গম পানী গ্লাছ কৰি ল'ব পাৰা নোৱাৰো মই নিজে কৰিলে কৰা খালে খাবা নেখালে নাই মোৰনো কি আহে যায় তোমাক এইখন সজাই থ'বলৈ অনা নাছিল ন কাম কৰিবলৈ আনিছিলোঁ কেলে তোমাকো বিয়া দিব নহয় তোমাকো এখন ঘৰলে বিয়া দিব মই যেনিবা তোমালোকৰ ঘৰত কাম কৰা হিচাপে আহিলো তুমি পিছে বেলেগৰ ঘৰত কাম কৰিবলৈ যাবা নে কি চাকৰি হিচাপে এই মই কেলে কাম কৰিব মোৰ নখ বেয়া হ'ব স্কিন বেয়া হ'ব পিম্পল উঠিব না মই কাম কৰিব নোৱাৰো মোৰো সেই একেটাহে মোৰো নখ বেয়া হ'ব তথাপিতোচোন মই কাম কৰিছো মাৰৰ প্ৰতিটো আঙঠা মাৰি আছো ককাইৰো আঙঠা মাৰি আছো আকৌ তোমাৰো মাৰিব লাগে তুমিওতো গছকে জীয়ৰী ছোৱালী এজনী আৰু তোমাৰ মোৰ মাজত কি পাৰ্থক্য আছে কোৱাচোন মোৰ লগত সমানে খাই নামাৰিবা মই কোন ঘৰ ছোৱালী হয় আৰু মোৰ ষ্টেণ্ডাৰ্ড তোমাৰ ষ্টেণ্ডাৰ্ড কিমান তুমি নিজে জানাচোন আৰু সেই ষ্টেণ্ডাৰ্ড থকা ঘৰখনৰ তোমাৰ ককায়ে মোক আনিছে বিয়া পাতি দেই মোৰ গাটো ইমান একেবাৰে ভেলুলেছ নহয় তোমাৰ ককায়ৰ যোগ্যতা মোৰ গাটো আছে সেইকাৰণে তোমাৰ ককায়ে আনিছে দেই জীৱনত যদি ডাঙৰ ভুল কৰিলে সেইটো ডাঙৰ ভুল কৰিলে তোমাৰ নিচিনা যদি মানি আনি ডাঙৰ ভুল কৰিলে তেতিয়াহ'লে যোৱা তুমি কোনটো অৱস্থালৈ যোৱা চাম নহয় তোমাকো নমৰালৈকে দেখিম নহয় কোনখন সুখেৰে তুমি ভাত খাব পাৰা যিখন মুখ একো এটা নাজানে ভাগ্য ভাল মায়ে মোক প্ৰতিটো কাম শিকাই পঠিয়াইছে
সেইকাৰণেহে মই এইখন ঘৰত খাবহি পাৰিছো মই উভতি ধৰা নাই উভতি ধৰিলে চাব আকৌ মাক যে ওলাই লৈ মাৰিব লাগিব এইখন ঘৰৰ পৰা কল্যাণী কি কৈছে তাকেইতো একদম মই ঘৰতে আছো জানেনে এই মাত্ৰ জাষ্ট খাই পেলাই উঠি মই বিচনাত এই বহিছোহে তাকেইতো এচি এতিয়া লগাই থৈছো শুম আৰু টোপনি ধৰিছে হেল্ল' আপোনাৰ নেটৱৰ্কটো বেয়া নেকি ধৰি আকৌ নাই আপোনাৰ কি খালে আমাৰ জনীয়ে কি বনাইছে এইবোৰ গয়া মানুহ নহয় জানো ইমান বেয়া বনাইছে মই কৈছো নহয় মই বনাই খাওঁতে আমাৰ জুতি লগাই খাওঁ ন মই বেয়া পাইছো বহুত বেয়া পাইছো জানেনে তাকেইতো মই অথনি ছোৱালীজনী ক'লো বোলো তই বোলো এটা কথা বোৱাৰী তই বোলো চুইটাৰযোৰ পিন্ধিম মাৰ লগত ষ্টেণ্ডাৰ্ডটো মিলাবি নাই নুশুনে এইবোৰ গয়া একদম মানে চাদৰ মেখেলা পিন্ধিহে থাকে তাকেইতো শুম আৰু এতিয়া বনাইছে আৰু খালো আৰু নিজৰ বোৱাৰীজনী বেয়া বুলি ক'ব নোৱাৰি ন ভালেই বনাইছে বুলি ক'ব লাগিব আৰু যি বনাইছে ভাল বনাইছে একদম দৰকাৰী ভাত এসোপা বনাই খোৱালে কথা ক'বলৈ আহিছে এজনী শুওঁ আৰু দেই এইবোৰৰ লগত কথা পাতি একো লাভ নাই শুব হৈছে নে কাম কৰি শেষ হ'ল নে হোৱাহি কৰা হা মই যে শুলো দেই ৰাম এই মানুহজন যে দেই কেলে আপুনি অকলে শুব নোৱাৰে জানো হে মাটো শুলেগৈ আপুনি সেয়া শুলে ঘৰৰ এইবোৰ কামনো কোনে কৰিব হে ৰাতিপুৱা আকৌ এই চোৱা পাতনি দেখিলে মানে মায়ে আকৌ ৰেকৰেকাই থাকিব নহয় এইবোৰ ধুই মেলি থৈ যাওঁ অকণমান বুজি পাব লাগে নহয় একদম গাটো ভাল লগা নাই সেইপিনে ৰাম ৰাম আঠবছৰীয়া কেঁচুৱা আগতেহে কৰিছে দেই গোটেই তেল অকণমান বোলো সানি দিওঁচোন ভৰি হাতবোৰ গোটেই জথৰ অথৰ হৈছে আৰু কাম বন কৰি পেলাই ভেঁকুৰ গোটেই নেথাকিবচোন মানুহজনী কেলেনো তেনেকে থাকে জানো পাই কিবা লাজ চৰম নাই কিবা সঁচাকে দেই ভনীৰ মই টোপনি আছে নেকি ঠিক নাই মোৰ ভাগৰ ফণীখনে একদম গোটেই ওকণি ফণিয়ালে হ'বলা একদম মোৰ মূৰটো গোটেইখন পিপি পাপা কৈছে কোনেনো চাই দিব মোৰ লাগিব দেই চাবা কাম বন কৰি এতিয়া জয় হলো শুৱা দেই গাত লাগি নহ'ব দেই গাত লাগি নহ'ব পেটিকোট এখন আনিব লাগিছিলে গম পাইনে পেটিকোটটো ফাটিলে মেখেলা চাদৰযোৰ আনিব লাগিছিলে কি যে কথা কোৱা পেটিকোট ফাটিলে আনি ল'বা কি কথা নেকি আপুনি গা নাইধনি বাজি ইমান গাটো গোন্ধাইছে মই আপোনাক বাৰে প্ৰতি কৈছিলো গাটো ধৰক তেনেকে জিমৰ পৰা আহি পেলাই বা তেনেকে শুই দিলেহি নহয় বাৰু বৰ সঁচাকে দেই নিজৰ মানুহ বুলিহে মই সহ্য কৰি আছো বেলেগৰ মতা হোৱা হলে মই ঠেকেচা মাৰি মাৰিলোহেঁতেন পাই তোমাৰ গাটো চোন গোন্ধাই মোৰ তোমাৰ গা নোগোন্ধাই দেই তেনেকুৱা গেলা নোগোন্ধাই জিমৰ পৰা আহি পেলাই আপুনি কাপোৰ সাজো খোলা নাই তেনেকে আহি পেলাই একদম ঘামে চামে আহি শুই দিছেহি কি যে কথা কোৱা তোমাৰ যি হলো তোমাৰ যিমান গেলা গা লাইটটো নুমুক দেই মোৰ ভালে লাগে তোমাৰ বেছি কোৱা চশমাযোৰ ক'ত থাকিল আইঐ ৰাতি পোৱালি হা আইঐ গাটো কিবা লাগি গৈছেগৈ হৈয়া লোকৰ বোৱাৰীয়ে ঘৰ চোতাল সাৰি আজৰি আমাৰ চাগে ধুমুহন দি আছে উঠা নাই হে মই সেয়া দেৰিকে উঠিলো বুলি আজি তাইও দেৰিলৈকে হৈ আছে চাগে যাওঁচোন জগাওঁগে ইমান দেৰি শুনাচোনে উঠিলি নাই হে উঠিলি নাই মাইকী এইবাৰ পোৱা নাই ৰাতিপুৱালৈকে উঠিলে নাই উঠিলে নাই এইবোৰ উঠিলে নাই বাৰু একদম মানে মাজনীৰ পৰা অকণো শান্তি নাই দেই একদম শুবলে হেই উঠক দেই সমানে কাম কৰিব লাগিব দেই মই অকলে কাম কৰি মৰিব নোৱাৰো দুইজনী ইমান চিঞৰিছে ৰাতিপুৱা উঠিছো ৰ'ব দৰ্জা ঘৰ একদম ঘুটমুটাই ভাঙি পেলাব আৰু এতিয়া আইঅ লোকৰ বোৱাৰীয়ে গোটেই এখন ৰচা ৰখাল ক'লে আমাৰ শুই উঠিবলৈ দেখা নাই শুই আছে হা কেতিয়া কালি বোলো উঠোঁ এতিয়ালৈকে উঠা নাই ঐ বোৱাৰী চাহ পানীকণ ডাক দেই চাহ পানীকণ ডাক মই ৰাতিপুৱা চাহকণ নোখোৱাকৈ থাকিব নোৱাৰো হা বৰ মতা পালে তাই শুই আছে একদম পৰীকৰ লগত
আয়ো ৰাতিটো ভালকৈ টোপনিও নধৰিলে নহয় চাকৰণিহে আৰু এখন ঘৰৰ মই চাকৰণিহে সোনকালে বোলে ৰাতিও হোৱা দেৰি কাম বন কৰি ৰাতিপুৱা অকণমান টোপনি ধৰে অকণো শুবলৈ শান্তি নাপাওঁ মানুহজনী দুৰ্বল হৈ গৈছোগে ইটো পিছত ইটো কৰিব লাগিব সিটো পিছত সিটো কৰিব লাগিব কোনফালে মই কি কৰোঁ নকৰে মানুহজনী একদম খংচা হৈছে সানিবা ঘৰ চৰ এৰি মতা চতা এৰি পেলাই গুচি যাম আই বোলো আৰু ভাল ভালে বিয়া সোমাম ধনী ঘৰ পাইছ হে বাপে না ঘৰ একো সুবিধা পাইছিল নে বাৰু হে চাহকণ দিবলৈ পাওঁতে তই ইমান উৎপাত লগাব লাগে বাৰু পাইছিলো সুবিধাই এইখন ঘৰ যিখন সুবিধা পাইছো এইবোৰ আগতে আমাৰ সেই দেউতাহঁতৰ ঘৰতো সুবিধা পাইছিলো ইয়াতকে ভালহে আছিলে আজিকালি খোজে প্ৰতি মুখখন চলাবলৈ চাবানে বোৱাৰী তেনেকে মোৰ লগত মুখ নচলাবি এইবোৰ মুখ চলাব নালাগে ৰাতিপুৱাই গধূলি লোকৰ ঘৰত হৰিনাম লৈছে আমাৰ ঘৰত শাহু বৈ কাজিয়া ওচৰৰ মানুহে শুনিলা কি বুলিব মই ৰাতিত চাহ নাখাওঁ কাপত খাওঁ কলিতাতে কাপত খাই লেখা নাই দিবা এই যদি বৰ মূৰতি পুৰি মানে মই কৈছো নহয় মোক এই খা এইবোৰ ভাল নালাগে নহয় মাটিত দিবলৈ আহিছে এইবোৰ কৰে আফিবোৰ বোপা উঠা নাই কেলে ইমান দেৰি শুই আছে হে কিনে বাৰু ৰাতিপুৱা মই এতিয়া সুধা চাহকণ খাবলগীয়া হৈছে তই পৰমেশ্বৰ দোকানৰ পৰা বিস্কুটটো আনি দিব নোৱাৰি মা হ'বচোন বা খালি চাহকে খা ইমান কি হুলস্থুল কৰি থাকিবা মা আৰু এজনী শিকাই দিবি দেই মই বাতিত চাহ নাখাওঁ কাপতহে খাওঁ হে মই 10 দিন কৰি থাকিব নোৱাৰো একেষাৰ কথাকে 3 দিন 4 দিন কৰি থাকিব লাগে হ'ব এইবোৰ সৰু সুৰা কথাত কেলে ধৰি থাকিব লাগিব মায়ে হ'ব মই জনাই দিম বাৰু কথা শুন দেই বোৱাৰীক কবি হে অকণমান ষ্টেণ্ডাৰ্ড হ'বলৈ কবি লোকৰ কলিতানী বোৱাৰীকক দেখিছ না কেনেকে চুইটাৰ টুইটাৰ পিন্ধি ফ্ৰক চক পিন্ধি থাকে ষ্টেণ্ডাৰ্ড লাগে হে নপঢ়াই মোৰ না ছোৱালীজনী আনিছে চাদৰ মেখেলা পিন্ধি থাকে মোৰ সন্মান জোৱাইছে আৰু দেই সৰু কথাটো মায়ে কিয় লাগি থাকে বাৰু হে চাদৰ মেখেলা পিন্ধিলে ভাল দেখি মই পিন্ধিবলৈ কওঁ তাইক চাদৰ মেখেলা পিন্ধিলে ভাল দেখিব মই এতিয়াহে বুজিলো তোক চাগে ঘৈণীয়েৰে আঁঠুৱা তলৰ মন্ত্ৰ মাৰিলে আকৌ সেইকাৰণে আজি ঘৈণীয়ে খোৱাৰ কথা ক'ব পাহৰিলি তই হে অত দিনৰ পৰা কষ্ট কৰি মই তোক এনেই খুৱাই আছিলো হয় নাই হে কি কৰি থাক আৰু দেই মই কিন্তু চাবি আকৌ দেই চাদৰ মেখেলা খুলি কোনোবাই দিনা একদম চুইটাৰ পিন্ধাম সেইবোৰ দলিয়াম কোনোবাই দিনা মই এইবোৰ ভাল দেখা নাই মই দেই মা যে কেনেকুৱা আৰু হ'ব ইমান লেতেৰা কৰে তিনিটাহে মানুহ হে ঘৰ দুৱাৰ ইমান লেতেৰা কৰে বুঢ়ীজনীয়ে যে ক'ৰ মানুহবোৰনো মাতি আনিব কলিতানি বৌ আনি চুটি আনি হে কাম বন নাই নে কিয়ে নে জানো সেইবোৰ মানুহৰ অনবৰতে একদম ইঘৰ পৰা ইঘৰলৈ ইমান ঘূৰি ফুৰিব পাৰে মই কৈছো নহয় হে বৰ খং উঠা হ'ল আৰু কি হলো মঞ্চত মই বহি আছা যে কি হল একো নাই হোৱা আৰু কি একো নাই কোৱা আকৌ কিবা হ'ল যদি কি হ'ল ভাত চাত নবনোৱা নেকি নবনাও দেই মই ভাত চাত বৰ গৰম লাগিছে ৰাতিপুৱাই মাৰ পিতেৰ হে ইমান কাম কৰো ইখনৰ পিছত ইখন কাম কৰো তথাপিতো মাৰে ইমান বকি থাকে সহ্য নহয় দেই একদম মই কৈছো নহয় ইমান আগতে মোৰো মুখখন চোকা নাছিলে দেই এইফালৰ পৰা লাগি মোৰ ভাগৰ মুখখন চোকা হৈছে নোৱাৰো মই ভাত পানী খালে খাব নেখালে নাই দেই ইমান কথা শুনি আকৌ মায়ে আকৌ আহি পেলাই মুখে বকিয়ে সি আহি পেলাই নিজৰ জীয়েকজনী যে একদম 2-3 বজালৈকে শুই থাকে সেইবোৰ আকৌ দেখিবলৈ নাই লোকৰ যে শাহু মই কৈছো নহয় সেইকাৰণে ভাত পানী নবনাও কোনে বনাব দেই মই নোৱাৰো পাই ময়ো আমাৰ মাৰ ঘৰত ইমান হেৰি কষ্ট পোৱা নাছিলো আমাৰ ঘৰতো আছিলে ইয়াতকে অকণমান ভালহে আছিলে হ'ব দিয়াচোন কথাবোৰ ধৰি নাথাকিবা মা তেনেকুৱাই হ'ব দে বুলি কৈ থাকিলে নহ'ব নহয় মায়ে তেনেকুৱা হ'লে নহ'ব আপুনি বুজাব আকৌ মাক আকৌ মাক ক'লে আকৌ 10খন মোক হেলা কৰে মোৰ নাজানো দেই মই নোৱাৰো মুঠতে নহ'লে বা এইবোৰ কাম কৰা মানুহ গোটক নহ'বা ভনীয়ক কওকগে যক ভাত চাত বনাবলৈ তেনেকে বনাই মেলি একেবোৰ কথাকে কৈ থাকিব নালাগে মা একেবোৰ কথাকে অযথা কথাত লাগি থাকে হে ঠিক আছে হ'ব দে তুমি ভাত চাত বনোৱাচোন বাবু
একদম হাজৰিকানী ঘৰৰ পৰা আহিলোগে দেই হাজৰিকা ঘৰৰ পৰা আহিলোগে একদম খেতি পথাৰবোৰ এইকেইদিনতে চিজিল লগা গম পাৱ নাই ৰাতিপুৱা আপুনি এটা হাজৰিকানী ঘৰলৈ যাব পাৰিলে ৰাতিপুৱা যদি মই অকমান যাওঁচোন তেতিয়া আকৌ একদম বৰ বেয়া হ'লহেঁতেন তই আকৌ বোৱাৰীজনী ঘৰখনৰ পৰা কেলৈ ওলাই যাবি ঘৰৰ কামবোৰ কোনে কৰিব মই আকৌ ঘৰৰ কাম কৰিব নোৱাৰো নহয় এতিয়া 10 দিনত বোৱাৰী আনিছো কৰি খুৱাব লাগিব মই নোৱাৰো দেই মই তেনেকে কৰি খুৱাব নোৱাৰো মই নিৰ্দিষ্ট কামবোৰহে কৰিব পাৰিম হকে নহকে মই মানুহজনী মৰিব নোৱাৰো নহয় কেলে ছোৱালীক কেলে এই ভণ্টিক উঠাব নোৱাৰে 2-3 বজালৈকে শুই থাকে তাই আকৌ কাম বন কৰিব নোৱাৰে নেকি তাইকো এখন ঘৰলৈ বিয়া দি উলিয়াই দিব লাগিব তাই কেলে কাম শিকাব লাগে তাই গোটেইবোৰ কাম জানে আৰু তাই হোষ্টেলত থকা ছোৱালী এতিয়া আহিছেহে তাই ঘৰৰ কামবোৰ তেনেকে কৰিব নাজানে তুমি সেইকাৰণে অকণমান কৰিবা মই তাইক 2-এটা কথা জানে নহয় ময়ো চব দিল্লীত পঢ়ি অহা ছোৱালী দেই ময়ো সেই পঢ়ি অহা ছোৱালীয়ে মই পঢ়া শুনাই হে হোষ্টেলতে থাকিলো 4 বছৰ 5 বছৰ তথাপিতো মই চব কাম জানিলো এই চব কাম জনাৰ কাৰণে এইখন ঘৰত আহি পেলাই খাবহি পাৰিছো এতিয়াই মই চাকৰি কৰো বুলিলে ওলাই যাব পাৰো তহঁতি কি লাগি থাকে যেতিয়া একো কথা থাকে সেয়া মই জানো নহয় ল'ৰাটোৱে ফোন পাতি গুচি গ'ল আই ঘৈণীয়েকে মতাৰ ওপৰত নে মুখ চলালে ল'ৰা উঠি যাবই হে মই জানো নহয় এইবোৰ কথা আৰু ছোৱালীৰ কথা তেনেকে বাগি ধৰি নাথাকিবা বুজিছা নাই ছোৱালীৰ কথা বাগি ধৰি নাথাকিবা তাই কাম বন কৰিব নাজানে তাই এতিয়া ফেশ্বন শ্ব' আছে তালৈ যাব লাগে ইটোকে গোটেইখন চলিব লাগে হে তুমি নাজানা নহয় এইবোৰ ক'ত বুজি পাবা তুমি এতিয়া পতককে বিয়া হৈ আহিলা ক'ত বুজি পাবা সেইবোৰ বোৱাৰী কুলক্ষণী বোৱাৰী জানো ননাহেঁতেন ভাল আছিলে বেলেগ বোৱাৰী আনিব পাৰিলো কুলক্ষণী শাহু এইটো মুখখন দে মোক কুটিয়াই ভাঙি